হেৰি গামোচাটো লৈ আহাচোন। গামোচাখন লোৱা। থাকা তুমি, মই কামলৈ যামগৈ। পাপা কামলৈ যাব এতিয়া। চকলেট নিবা। হ'ব বাবা, হ'ব থাকা তুমি। ঘৰত চাবলৈ একোৱে নাই, কি কৰোঁ এতিয়া? মোক ভোক লাগিছে। ৰবাহে বাবা, ঘৰত চাউল দালি একোৱে নাই, হাতত এটকাও পইচা নাই। মোক ভোক লাগিছে, কিবা এটা খাবলৈ দিয়ক। বাবা তুমি যোৱা, দোকানৰ পৰা বাকীকে লৈ আহাগৈ। হ'ব মা। মই ঘৰত চাউল খুজিব যাওঁ। ৰ'ব দি আছো ইয়াতে। পইচা ক'ত তোমাৰ? পাপাই ঘৰৰ আনি টকা দিব। নহ'ব এইটো পইচা নহ'ব। তোমালোকৰ বহুত বাকী আছে নহয়। মোৰ ওচৰত আজিৰ পৰা দোকানত নাহিবা দেই। যোৱা তুমি। দিয়া না মোক, প্লিজ প্লিজ দাদা, দিয়া না মোক। নহ'ব নিদিওঁ পইচা লাগিব না নিদিওঁ। নহ'ব, দিব নোৱাৰিম দেই, দিব নোৱাৰিম। এতিয়া যোৱা নাই তই? নেক্সট টাইম আহিলে ধুই ল'ম। আহিলে চাবা কিন্তু, নেক্সট টাইম নাহিবা তুমি। দাদা কোন হয়? মা দেউতা ঘৰত নাই। আজিকালি লকডাউনৰ ঘৰত খোৱা মানে চাউল অলপ নাই, চাউল নাপায় আৰু। লকডাউন হৈছে যে ইমান বজাৰ ঘাট বন্ধ, কেনেকৈ চাউল পাব? কেনেকৈ চাউল পাব? আজি নাপাবই দে, বেয়া নাপাব দে, তোমালোকে বেয়া পাব নালাগে। লকডাউনৰ ইয়াৰ কাম নাই।
এতিয়া লকডাউনৰ সময়ত আমি চাউল দিব নোৱাৰোঁ নহয়, তুমি বেয়া নাপাবা হা, আমি দিব নোৱাৰোঁ এতিয়া মালিকে কাম কাজ একো কৰিব পৰা নাই লকডাউনত, আমিয়ে চলিব কষ্ট হৈ আছে, তুমি বেয়া নাপাবা হা, চোৱা দিব নোৱাৰোঁ। কিয় আহিছা? চাউল অলপ লাগিছিলে। চাউল বিচাৰি আহিছা? এতিয়া আমাৰ লকডাউনত নিজৰে চলা অভাৱ, চাউল পাতি নাই, তোমাক ক'ৰ পৰা দিম? আচ্ছা তুমি বেয়া পাব নালাগে, দিব নোৱাৰিম, তুমি বেলেগৰ ঘৰলৈকে যোৱা, গম পাইছা? বাবা নিয়ে মোক খোৱা বস্তু নিদিলে আৰু লাঠি দি খেদাই দিলে। বাবা তুমি নাকান্দিবা, তোমাৰ দেউতাৰ ওচৰত গৈ আহোঁ মই। মোৰ পেট বিষাইছে। যোৱা বাবা, তুমি শুই থাকাগে। বিবাৰী, এই ৰ'দত তুমি কিয় আহিলা? কোন আহিছে অ? ঐ অহ কাম কৰা মানে এটা ঘৈণীয়েকৰ লগত কথা পাতি আছা? কাম কৰিব টান পাই ঘৈণীয়েকক মাতি লৈছা, বাহ কি নাটক। চাল্লা কুকুৰটোক মই আগতে কৈছিলো এই দুখীয়া মানুহবিলাকৰ চাল চলন ভাল নহয়, কাম কৰিব টান পাই কান্দি কান্দি নাটক কৰি আছে, চাচোন ইহঁতক তই। নিজৰা তোমাৰ কথা বেছি হৈছে। দাদা আৰু বৌ কিয় কান্দি আছা তোমালোক? দাদা আৰু বৌ মোৰ তাত 200 টকা এটা আছে, মই আনো। একো নহয়, তই কিবা ঢোকত কৰাৰ কাৰণে টকা দিব লাগিব। বিবাৰী বিবাৰী
কামটো কৰিবি নে কান্দি থাকিবি এইকেইটা কাম সম্পূৰ্ণ নহ'লে কিন্তু পইচা নোপোৱা হ'ব মই সেই কামটো শেষ কৰি পইচাৰ প্ৰয়োজন হ'লে মোৰ ওচৰত আহিবা মোৰ হাজবেণ্ডৰ ওচৰত আহিবলৈ দৰকাৰ নাই এতিয়া তুমি কামটো কৰা অ বিবাৰী বিবাৰী অ বিবাৰী অ আহিলো বাবু কি হৈছে খাব নাপাই দুৰ্বল হৈ পৰিছে এইটো লোৱাচোন বাবু কাৰণে আনিছো তুমি যোৱা গা ধুই যোৱা মই বাবাকটো খুৱাই থৈ আহিম অ যোৱা যোৱা দাদা লগ পানীটো খাই লওক সি অ হ'ব দে বৈছো ৰ ইমান গৰম কাম কেইটা অলপ ভালকে কৰিবা হা একদম ইয়াত মানে গৰু ছাগলী দি নষ্ট কৰি দিয়ে খেতি ভালকে নাপাওঁৱেই এতিয়া দুপৰীয়া হৈছে তুমি অলপ জিৰণি লৈ লোৱা হ'ব দে কিয় পানী হৈছে তোৰ বাপৰে ঘৰ নহয় যে তই ইয়াত কাম কৰিব আহি শুই থাকিবি মোৰ কাম খেতি কৰি আছে তুমি ইয়াত শুই আছা কেলে কি হৈছে তোমাৰ মোৰ মানে অকমান প্ৰেছাৰ প্ৰব্লেম আছে সেইকাৰণে শুই আছিলো অকমান দেৰি মই মানে গৰমৰ কাৰণে থাকিব পৰা নাই তো মোৰ প্ৰেছাৰৰ মানে প্ৰব্লেম আছিলে অকমান তোৰ যদি প্ৰেছাৰ প্ৰব্লেম আছে কাম কৰিব কিয় আহিছিলা মই বেলেগ মানুহক দিলেহেঁতেন নহয় কামটো কৰিবলৈ আমাৰ নিচিনা দুখীয়া মানুহ কাম নকৰিলে খাব পাম জানো এমুঠি খুজিব গ'লেও কোনেও নিদিয়ে
আমাৰ নিচিনা মানুহ কাম নকৰিলে নিজৰ ল'ৰা ছোৱালীক কেনেকুৱা খুৱাব? হ'ব হ'ব, বেছি নাটক কৰিব নালাগে। মই তোমাৰ নাটক চাব অহা নাই ইয়াত। আজি লিচু খাই তামাম মজা লাগিল দেই। কি হ'ল? ওপৰবালা গ'ল নেকি? অ বৌ বৌ কি হৈছে ভাইটি? হয় নেকি? ব'লা ব'লা ব'লা। দাদা 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 দাদা, মংগল দাদা, দাদা দাদা, মংগল দাদা, কি হ'লে? দাদা দাদা দাদা, উঠক উঠক। কি হৈছে আপোনাৰ? দাদা উঠক। দাদা দাদা ভাইটি তুমি যোৱাচোন, বিবাৰীক খবৰ দিয়া। যোৱাচোন। বাবা পানী এগিলাচ লৈ আছোন। হ'ব মা। দাদা আহকচোন। দাদা দাদা দাদা, অ দাদা এতিয়া অলপ ভাল পাইছেনে আপুনি? দাদা চব কি হৈছে? দাদা এতিয়া আপুনি অলপ ভাল পাইছে যদি জিৰাই লওক। ঠিক আছে বাইদেউ, মই গৈ থাকিব। চব ঠিক হ'ব, আপুনি চিন্তা নকৰিব। হ'ব খুৰী, ঠিক আছে ময়ো যাওঁ। বাই বাই বাই। মই ভগৱানৰ ওচৰত যাবলৈ বেছি সময় নাই আৰু। তেনেকে নকব আপুনি, সোনকালে ভাল হ'ব আপুনি। তোমাৰ অবিহনে মই কেনেকে যাই থাকিম? মই নাথাকিলে তুমি ল'ৰা ছোৱালীক ভালকৈ ঘৰখন চলাবা। এই আপুনি এনেকে নকবাচোন। মই আপোনাৰ টকা ধাৰ কৰি হ'লেও আপোনাক ঠিক কৰিম। নালাগে আনিবলৈ। মাৰ
এজন আছে মাৰ মাৰ তহঁতে খালি ফ্ৰী ফায়াৰে খেলি কিনে বেলেগ কাম নাই কাম নাই ইহঁতে খালি গেম গেম খেলি আছে বেলটা আজি নিজে নামাতিম নেকি মাতিছিলো এতিয়া অলপ পিছত আহিব হ'ব সিহঁত চব আহি গ'ল দেখোন মোৰহে লেট হ'ল নিজক আহিলা ইমান লেট হ'ল যে মই কাম কৰি আছিলো আহা বহি লওক দুজন মানুহ আছে মাৰ 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 ঐ তোৰ মোবাইল কিমান দাম লৈছিলে মোৰ 10-15 হাজাৰ লৈছিল মাত্ৰ তোৰ কিমান লৈছিল মোৰ বেছি লোৱা নাই 1800 লৈছিল নেকি কি 1800 তই এটা কিনি ল নালাগে এইবিলাক বেয়া বস্তু এইবিলাক লয় নেকি নালওঁ এইবিলাক মই নালাগে আজিকালি মোবাইলত কি ধুনীয়া ধুনীয়া বস্তু দেখা পায় নাই নালাগে মোক এইবিলাক কিনি বেয়া বস্তু চাবিচোন এবাৰ নালাগে নলওঁ মই এইবিলাক বেয়া বস্তুবিলাক নালাগে নলওঁ চা ইমান ধুনীয়া ধুনীয়া ছোৱালী দেখা পাই ইয়াত চা নাচাওঁ মই এইবিলাক ছোৱালী ইমান ধুনীয়া ধুনীয়া ছোৱালী বা এইবিলাক চা না এইটো চা এইবিলাক চা ভালেই দেখোন মই এটা মোবাইল ল'লে মোৰ তাত এনেকুৱা আহিব নাই ছোৱালী বহুত ধুনীয়া ধুনীয়া ছোৱালী আহিব মই আজি ঘৰৰ পৰা খুজিব লাগিব খুজি ল'বি আজি ল'বা ল'বা ল'মেই আজি ঘৰত লৈ মই এতিয়া ঘৰটো খুজি কি হ'ল বাবা মোবাইল লাগে তোমাক মই মোবাইল কিনি দিব ক'ত পৰা পইচা পাম নাজানো এইবিলাক মই মোবাইল লাগিবই মই যদি আজিৰ ভিতৰত মোবাইল নাপাওঁ মই এখন ঘৰত নাথাকো মোৰ ল'ৰাটো অবুজান কেনেকৈ হ'ল মই এনেকৈ হ'লে কেনেকৈ জীয়াই থাকিম মোৰ ল'ৰাটোতো তেনেকুৱা নাছিল মই মোবাইল নিদিওঁ মই এটাই উপহাৰ দিম সেইটোৱে হৈছে নিজৰ জন্মগত মাতৃৰ মৃতদেহ Ô mà, 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 তুমি মোক কিয়